শিক্ষক বন্ধুসকল, আজি আমি আলোচনা কৰিম শ্ৰেণীকোঠাত আমি সততে সন্মুখীন হোৱা এটি মৌলিক প্ৰত্যাহ্বানৰ বিষয়ে। প্ৰথমতে এই বিষয়টো অনুধাৱন কৰিবলৈ আমি এটা শিশুৰ পঠনৰ ধৰণ পৰ্যবেক্ষণ কৰি চাওঁচোন আহক। এই শিশুটিৰ দৰে শিক্ষাৰ্থী আমি আমাৰ শ্ৰেণীকোঠাত প্ৰায়ে পাই আহিছোঁ। শিশুজনৰ পঢ়াৰ প্ৰতি অত্যন্ত ধাউতি আছে, কিন্তু তেওঁ যেনেদৰে বিচাৰিছে তেনেদৰে যেন পঢ়িব পৰা নাই। শিশুটিৰ পঠনৰ ক্ষেত্ৰত কি কাৰকে বাধা দিছে বুলি আপোনাৰ ধাৰণা হয় বাৰু? এতিয়া আমি আন এটি শিশুৰ পঠনৰ পৰ্যবেক্ষণ কৰি চাওঁচোন আহক। কল, কমলা, বৰ, কম, আম, খৰ, শাল, মল, বাৰ, কাল, খৰম, অমৰা, আখৰ, মৰম, বৰ, বল। খন্তেক চিন্তা কৰকচোন, দুয়োৰে পঠনৰ মাজত কি পাৰ্থক্য দেখা পালে বাৰু? এই বৈসাদৃশ্যৰ অন্তৰালত কি কথা লুকাই আছে বুলি আপোনাৰ ভাৱ হয়? আপুনি নিশ্চয় বুজিব পাৰিছে যে এয়া ডিকোডিং অৰ্থাৎ পাঠোদ্ধাৰৰ এক সমস্যা। অৰ্থাৎ পাঠোদ্ধাৰৰ সমস্যা হ'লে শিশুসকল পঢ়া শুনাত বা সাৱলীলভাৱে পঠনত বাধাগ্ৰস্ত হয়। আমি সকলোৱে জানো যে ডিকোডিং বা পাঠোদ্ধাৰ হৈছে ধ্বনি আৰু সংশ্লিষ্ট প্ৰতীকৰ সংযোগ স্থাপন কৰি লিখিত শব্দ এটা উচ্চাৰণ কৰাৰ দক্ষতা। শিক্ষাৰ্থীয়ে একোটা আখৰ আৰু সেই আখৰে চিনাক্ত কৰা ধ্বনি আয়ত্ত কৰিব পাৰিলে পঠনত দক্ষ হৈ উঠে। পঢ়িবলৈ শিকাৰ বাবে ই এটা অপৰিহাৰ্য কৌশল। এই কৌশলৰ সহায়ত শিশুৱে চিনাকি শব্দবোৰ সোনকালে চিনি পায় আৰু আগতে দেখা নোপোৱা শব্দবোৰো মাতিব পাৰে। অৱশ্যে এইখিনিতে এষাৰ কথা আমি মনত ৰখা উচিত হ'ব যে শিশুক পাৰ্যমানে কিছুমান শব্দৰ সৈতে পৰিচিত কৰাব লাগে। কাৰণ পাৰ, পাৰ, বাৰ, বাৰ ইত্যাদি শব্দবোৰ একে আখৰেৰে যদিও গঠিত হৈছে, কিন্তু প্ৰসংগভেদে ইয়াৰ উচ্চাৰণ বেলেগ হয়। গতিকে এইবোৰো যাতে শিশুসকলে অনায়াসে মাতিব পাৰে, তাৰ বাবে শিশুসকলক উক্ত প্ৰসংগ বা সঠিক প্ৰসংগৰ সৈতে আমি পৰিচয় কৰাই দিয়া উচিত। আৰু তাৰ বাবে শিশুক আমি পাৰ্যমানে অনুশীলন কৰাব লাগে, যাতে ডিকোডিং বা পাঠোদ্ধাৰ কৰাত শিশু বাধাগ্ৰস্ত নহয়। ইয়াৰ লগে লগে এটা প্ৰশ্ন উত্থাপন হয়, শিশুক পাঠোদ্ধাৰ শিকাবলৈ আমি কি শিক্ষণ সমল বা TLMৰ সহায় ল'ব পাৰোঁ? এজন দক্ষ শিক্ষকে প্ৰয়োজনভেদে পৃথক TLM ব্যৱহাৰ কৰি প্ৰথমতে ধ্বনি সজাগতা আৰু তাৰ পাছত ক্ৰমান্বয়ে আখৰ ধ্বনিৰ সম্পৰ্কটো শিকাব পাৰে। ইয়াত শিক্ষকৰ উদ্ভাৱনী শক্তিৰো পৰিচয় পোৱা যায়। প্ৰতিখন বিদ্যালয় বা প্ৰতিজন ছাত্ৰৰ বাবে বেলেগ TLM কাৰ্যকৰী হ'ব পাৰে। অৱশ্যে বিগ বুক, আখৰজাল, বৰ্ণাৱলী চাৰ্ট, পাঠোদ্ধাৰৰ ভিন্ন খেল ইত্যাদিয়ে বহু শিক্ষকক সহায় কৰে। আৰু শিশুক একেবাৰতে আটাইকেইটা আখৰ শিকাই দিয়াৰ পৰিৱৰ্তে অধিক ব্যৱহাৰ হোৱা আখৰ প্ৰথমতে চিনাকি কৰি তাৰ দ্বাৰা পাঠোদ্ধাৰ কৰোৱা আৰম্ভ কৰিলে শিশুৰ আত্মবিশ্বাস বাঢ়িব আৰু অধিক আখৰ শিকিবলৈ শিশুজন আগ্ৰহী হ'ব। আৰু এনে কৰাৰ ফলত তেওঁ পাঠোদ্ধাৰ কৰাত সিদ্ধহস্ত হৈ পৰিব। শব্দ পাঠোদ্ধাৰৰ প্ৰক্ৰিয়া সঠিকভাৱে আগবাঢ়িলে ক্ৰমান্বয়ে বাক্য পঢ়ি তাৰ অৰ্থ বুজিবলৈ আৰম্ভ কৰিব আৰু এনেকৈয়ে তেওঁৰ পঠন আনন্দদায়ক হৈ পৰিব।